ঘৰখনৰ পৰা দুখ সমস্যাবোৰ আঁতৰ নোহোৱাই হৈছে দেখোন। সেই দুখটো আঁতৰিলে সমস্যা আহে, আকৌ সমস্যা গ'লে আকৌ দুখ আহে। কি যে আৰু বেৰি বেৰি ধৰিছে, ভগৱানেহে জানে কিনো লীলা দেখুৱাইছে। এনেও দুখীয়া মানুহ, কিনো কৰিম আৰু। সেইখেতে লোকৰ ঘৰে ঘৰে হাজিৰা কৰি চলাই আছে ঘৰখন কোনোমতে। ময়ো কাম কৰিবলৈ যাওঁ বুলি ক'লেও নিদিয়ে। ঘৰত দুজনীকৈ গাভৰু ছোৱালী আছে। কি যে হ'ব নহয়, ভাবিলেই কিবা দেখোন মাথা চাথা ঘূৰাবলৈহে লৈছে। জীৱনৰ ৰাস্তাবোৰ যে ইমান কাঁইটীয়া বুলি ভবাই নাছিলোঁ। হেৰৌ কাঁইটবোৰ আঁতৰ পেলাই অকণমান সুখ আহেহে, আকৌ কাঁইটৰ ৰাস্তাতে ভৰি দিওঁ। ভগৱানে আমাৰ লেখীয়া দুখীয়া মানুহ আৰু ক'তোৱে যাতে নিদিয়ে ঐ। ইমানেই দুখ, ইমানেই দুখ। কি হ'ব, কাপোৰ দুযোৰেকে যেনে তেনে পিন্ধি থাকোঁ। ক'ৰবালৈ গ'লেও সেই দুযোৰেই, ঘৰত থাকিলেও সেই দুযোৰেই। এখেতেও চেণ্ডেল একেবাৰে চিগু হৈছে। মোৰো ক'ৰবালৈ যোৱা চেণ্ডেলযোৰ ছিগিয়েই থাকিলে। হাৱাই চেণ্ডেলকে পিন্ধি যাওঁ বিয়া বাৰু হ'লে গাঁৱৰ। বেয়াই লাগে, দুখেই লাগে। কিনো কৰিম, মানুহটোক ক'লেও লাভ নাই। তেওঁনো ক'ৰ পৰা আনি দিব। ঘৰখনত যেনে তেনে সেই খোৱা বস্তুকেইটা আনিব পাৰেহে। তাৰ ওপৰেঞ্চিনো আৰু কি বেলেগ বস্তু আনিব তেখেতে। সঁচাকৈ ছোৱালী দুজনীয়ে যদি কিবা এটা হ'লহেঁতেন, চাকৰি বাকৰি, যেনে তেনে ঘৰকেইখন চলাই থাকিব লাগে। সেইফালৰ পৰাও ভগৱানে একো এটা নিদিলে। সিহঁতৰ গাতনো কেনেকৈ দুখ দিম। ছোৱালী মানুহ, আজিকালি দিনকাল যিহে, ওলাই যাবলৈ ভয়। যেনে তেনে সেই টিউশ্যন দুটা এটা কৰি মেলি দুইজনী চলি আছে। সিহঁতে বাৰু সেয়া তেনেকেই মাৰিছে, নিজৰ খৰচটো উলিয়াইছে। কিন্তু কিনো কৰিম আৰু, সমস্যা বুলিবলৈ, দুখ বুলিবলৈ ঢেৰ আছে। কিনো ক'ম ঐ, কিনো ক'ম আৰু, কৈও অন্ত নহয় ঐ। এনেকুৱাই জীৱন, এনেকুৱাই জীৱন ঐ। এনেকুৱা জীৱন দিয়াতকৈ ভগৱানে নিদিয়াই ভাল আৰু। কমলা, কি হ'ল? বেৰৰ ফালে চাই কিবা মকৰা জাল লেখ কৰি আছ নেকি? আৰু তহঁত যে কোনো এজনী ওলোৱাই নাই এতিয়ালৈকে। কেলে আজি মালিকৰ জন্মদিন নহয় জানো? আমাৰ ঘৰৰ সকলোকে মাতি থৈ গৈছে, তাতো কাম বন এখন কৰিবলৈ কালি কৈ থৈ যোৱা নাই জানো? তহঁত এতিয়ালৈকে কোনোৱে ওলোৱা নাই। চাচোন, জন্মদিন চাগে সিফালে আৰম্ভ হ'লেই। তহঁতৰ পৰা আৰু উপায় নাই আৰু দেই। ওলা সাউতকে ওলা। মই নাযাওঁ, কৈ দিলোঁ হ'লে। ইমান ডাঙৰ মানুহৰ ঘৰৰ জন্মদিন খাবলৈ যায় নেকি? মই নাযাওঁ। আপুনি গৈ থাকক আপোনাৰ মালিকৰ জন্মদিন খাবলৈ। মই হ'লে যোৱাত নাই দেই। ইমান ধনী ধনী মানুহ আহিব, আমাৰ লেখীয়া দুখীয়া মানুহক গুৰুত্বই নিদিব। নাযাওঁ, তাত লাজ পোৱাতকৈ নোযোৱাই ভাল। ঘৰতে সেই ঠাণ্ডা ভাত আছে, আলুগুটি এটা পিটিকা কৰি তাকে খোৱাই ভাল। নাযাওঁ মই, আপোনালোক গৈ থাকক। আৰু এই ছোৱালী দুজনী যায় যদি সিহঁতকে লৈ যাওক। মই নাযাওঁ বুলি কৈছোঁ, নাযাওঁ। আৰে তেনেকৈ নকবি। কালি দেখোন মালিকনীয়ে নিজেই ইমান ডাঙৰ মানুহ হৈ আহি আমাৰ লেখীয়া দুখীয়া মানুহক মাতি থৈ গৈছেহি। তেনেকৈ কিয় কৈছ? চাচোন, তেওঁলোকে নেমাতিবও পাৰিলেহেঁতেন। মই তেওঁলোকৰ ঘৰত কামহে কৰোঁ। কাম কৰা মানুহ বুলি দেখোন তেওঁলোকে ঘৰত নেমাতিবও পাৰিলেহেঁতেন। কিয় মাতিছে? কিবা এটা ভাল পাইছে, আন্তৰিকতা এটা আছে গুণেহে মাতিছে। হ'ব, সেইবোৰ কথা বাদ দে, ব'ল যাওঁ। ঠাণ্ডা ভাতকেইটা গধূলি আহি খাই দিলেই হ'ব। ব'ল এতিয়া ওলা। নাই, মই নাযাওঁ। মোৰ কাপোৰ সেই এযোৰহে। সেই এযোৰকে পিন্ধি কিমান বিয়া খালোঁ, কত ক'লৈ গ'লোঁ। আকৌ এতিয়া আপোনাৰ সেই মালিকৰ ঘৰলৈ সেইদিনাখনি সেইযোৰ পিন্ধি গৈছোঁহে। আজি আকৌ একেযোৰকে পিন্ধি গ'লে মালিকহঁতে কি বুলি ভাবিব বাৰু? মই নাযাওঁ দেই। ইমান ডাঙৰ মানুহৰ ঘৰত ডাঙৰ ডাঙৰ মানুহ থাকিব, মই যাবলৈ নাই। আপোনালোক যাওক বুলি কৈছোঁ নে নাই? মোক লগ ধৰি নাথাকিব। হাৰে, কিয়নো তেনেকৈ কৈছ? হেৰৌ কমলা, চাচোন, পৰা হ'লে আনিয়ে দিলোহেঁতেন। কিয়নো তেনেকৈ কৈছ? মোলৈ চাচোন, মই পাৰোঁ তেনেই জানো এই ফটা গেঞ্জি, ফটা চুৰিয়া পিন্ধি থাকোনে? পৰা হ'লে চব আনিলোহেঁতেন। কিয়নো তেনেকৈ কৈছ? দেখিছোৱেই তই ঘৰখন কেনেকৈ চলাই আছো। হ'ব দে, অহাবাৰলৈ পইচা পালে তোক মই ভাল চেণ্ডেল এযোৰে, ভাল চাদৰ মেখেলা এযোৰে আনি দিম। তই চিন্তা নকৰিবি। এতিয়া মুঠতে ওলা, নগ'লে তেওঁলোকে বৰ বেয়া পাব। হ'ব, আপুনি একেবাৰে কৈছোঁ নহয়, সেই দুখ লগাকৈ কথাবোৰ কৈ দিয়ে অন্তৰত চুই যায়। নেলাগে মোক কাপোৰ কানি চেণ্ডেল তেণ্ডেল দিয়ক। কথাটো কৈহে চাইছিলোঁ। যি আছে তাকে পিন্ধি যাম। দুখীয়া মানুহ তেনেকৈয়ে থাকিব লাগিব চলি। হ'ব দিয়ক, ওলাওঁ। আপুনিও ভালকৈ গা পাটো ধুই মেলি ওলক গৈ যাওক। আৰু ইহঁত দুজনীকো কৈ দিয়কচোন। এইজনীহে মোক কমলা, বুজি পায় মোক। হ'ব। একেবাৰে মৰম কৰিছে চোৱা। অহা বছৰলৈ মোৰো 50 বছৰ হ'ব নহয়। জন্মদিন পাতিব লাগিব আকৌ, কৈ দিছোঁ হ'লে। লাজ চৰমো নাই। গাভৰু ছোৱালী দুজনী ঘৰত আছে, কেনেকৈ এইবোৰ এটা মৰম কৰিছে চোৱা। যাওক, সোনকালে ওলক গৈ। মৰম কৰিলেও লাজ পায় এজনীয়ে। নকৰোঁ, যা। ধনী মানুহ যি ধনী মানুহ হেৰৌ, কেক এটা নহয় দুটাকেহে কাটিব। ধনী মানুহবিলাকৰহে কপাল, আৰু আমাৰ লেখীয়া দুখীয়া মানুহৰ কপালেই নহয়। আমাৰ কেকটো বাদেই দিয়া, চাহ অকণ খাবলৈও, মিঠাই এটা আনিবলৈও পইচা নাথাকে। এনেকুৱা ধনী মানুহৰ ঘৰত জন্ম লোৱাই ভাল হেও। সঁচাকৈ তেওঁলোক বহুত ভাল দেই। আমাৰ লেখীয়া দুখীয়া মানুহ কামেই নাই। ভগৱানে তেওঁলোকক কপাল দিয়েই পঠিয়াইছে। হেৰি, অহা বছৰলৈ মোৰো 50 বছৰত ভৰি দিম নহয়।
মোকো এনেকুৱা কেক এটা আনি কটাবনে? বৰ মন যায় অ' লোকক দেখিলে কেক চেক কাটিবলৈ। আজিলৈকে কাটি পোৱা নাই নহয়, সঁচাকৈ। হেৰৌ তেওঁলোক ধনী মানুহ, আমাৰ লগতনো কিয় ৰিজাইছ কচোন? আমি ক'ত তেওঁলোক ক'ত? কমলা, এনেকুৱা এটা কেক আনিবলৈ হ'লে আমাৰ আৰু বছৰেকৰ ভাত যাব, গম পালিনে? হ'ব দে, লোকৰ বাৰ্থডে কেককে খা আৰু কিনো কৰিবি। দুখীয়া মানুহ দেখিছোৱে, ঘৰখন যেনে তেনেহে চলাই আছো, ক'ৰপানো আনি দিবি। হ'ব দেচোন, অহা বছৰ কথা অহা বছৰ আৰু। মই জানোৱেই আপুনি এনেকৈ ক'ব বুলি। প্ৰতিটো কথাই ভাঙে আপুনি, সঁচাকৈ। জীৱনটোত একোৱেই নেপালোঁ, মুঠতে আপোনালৈ আহি ছোৱালী দুজনী জন্মহে দিব জানিলোঁ, তাৰ বাদে একোৱেই নেপালোঁ। মোৰ এইখন কপাল নহয়, চোতাল চোতাল, বুজিছে, চোতাল। হেৰৌ মনে মনে থাকচোন, এই লোকৰ ঘৰলৈ আহিছো, এতিয়ানো সেইবোৰ কথা কিয় উলিয়াইছ অ? আমাৰ যদি ল'ৰা এটা থাকিলেহেঁতেন, সি যেনে তেনে কিবা এটা কৰি মেলি আমাক তোৰ জন্মদিন মোৰ জন্মদিন পাতিলেহেঁতেন অ। এতিয়া ছোৱালী দুজনীক নিজেই পোহপাল দিওঁতেনেই গৈছে পইচা পাতিবোৰ, আৰু সিহঁতক বিয়া বাৰু দিবলৈ পইচা কেইটামান সাঁচোতেনেই গৈছে। হা, এইবোৰ কথাও চিন্তা কৰিবি। লোকৰ লগত আমাৰ নিমিলেও, তেওঁলোক বহুত ওপৰত থাকে। হা, তেওঁলোক ধনী মানুহ, তেওঁলোকৰ পইচা ঢেৰ আছে, আমাৰ জানো আছে? হা, আমাৰ এটকা এটা এনেই গ'লেই গাটো পুৰি যায়, তেওঁলোকৰ হাজাৰ লাখ টকা গ'লেও গা নোপোৱে, কাৰণ তেওঁলোকে এটা হাতে খৰচ কৰিব, এটা হাতে পাই যাব। আমাৰ আকৌ খৰচ কৰিলে সেই খৰচেই হৈ যায়, ক'ৰপানো পাবি? কাম এটা নকৰিলেই পইচা কেইটামান নাহে, ঘৰখনলৈ চাউল মুঠি নাহে। তেনেকুৱা স্থলতনো ক'ৰ পৰা তোক এনেকুৱা কেক আনি দিম অ? মানুহজনী বুজচোন বুজ, কিয়নো নুবুজ বাৰু মোক? মনে মনে নাথাকিলেনো কিনো কৰিম আৰু। লাজেই লাগিছে পাই, ইমানবোৰ মানুহ আহিছে, ইমান দামী দামী কাপোৰ কানি পিন্ধি আহিছে। মই এই ফটা চিটা চাদৰ মেখেলাযোৰ পিন্ধি আহিছোঁ, লাজ পাইছোঁ মই, সঁচাকৈ। হ'ব দেচোন, এতিয়া মনে মনে থাক। ৰামু, কমলা, তহঁত আহিলি হ'বলা। ছাৰ, আহিলো। তহঁতৰ ছোৱালী দুজনী পাইছো, সেই তাতে সিহঁতে সেই ৰিচিপশ্যনৰ ৰুমতে ইটো সিটো কৰি আছে। ভালেই লাগিলে কথা চথা পাতি। পিছে হেৰি নহয়, তহঁতে নোখোৱা নোবোৱাকে নাযাবি আকৌ, আৰু ইটো সিটো কৰিবি অকণমান। ৰামু, কমলা, তোমালোকে নোখোৱাকে নাযাবা, খাই মেলিহে যাবা। আলহী দুলহী আহি আছে যে, সেইকাৰণে তোমালোকক মাত দিবলৈ সময় নাই হোৱা। বাকী বেয়া চেয়া নেপাবা দেই। আৰু শুনা, নিজৰ ঘৰ বুলি লৈ মেলি খাবা আকৌ। এই যে কোনোবাই মাতি নিব, কিবা কৰিব, এইবোৰ অকণো গুৰুত্ব নিদিবা। নিজৰ ঘৰ বুলি কৰি মেলি থাকিবা দেই। বাইদেউ, হ'ব দিয়ক, আপুনি চিন্তা নকৰিব। ছাৰ, জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিলে। ছাৰ, জন্মদিনৰ বহুত বহুত শুভেচ্ছা থাকিলে, কিন্তু আপোনালৈহে একো এটা আনিব নোৱাৰিলোঁ। ৰামু, তহঁত আহিছ নহয়, সেয়াই মোৰ বাবে সকলো। হ'ব দে, দিয়া নিদিয়াটোনো কি কথাটো আছে? তহঁত যে সপৰিয়ালে আহিছ, সেইটোৱেই মোৰ বাবে ডাঙৰ। হ'ব, তহঁতে খাই বৈ ফূৰ্তি কৰ। আমি সেই ইজন সিজনকৈ আলহী আহি আছে যে, আমি মাতোংগে দেই। হ'ব ছাৰ। দেখিলিনে ছাৰ বাইদেউ কিমান ভাল? তই আকৌ নেমাতিব কৈ আছিলি, নিজে আহি মাতিছেহি। আমিহে গৈ মাতিবগে লাগে তেওঁলোকক, তেওঁলোকে নিজে আহি মাতিছেহি, ইমান ডাঙৰ মানুহ হৈও। তাকেইতো, মই ভাবিছিলোঁ তেওঁলোক ডাঙৰ মানুহ, আমি সৰু মানুহ, আমাৰ লেখীয়া মানুহক পাত্তাই নিদিব, সেনেকুৱা ভাবিছিলোঁ। কিন্তু তাৰ বিপৰীতহে, তেওঁলোকে যে ইমান ধুনীয়াকৈ মাতবোল কৰিছে, বৰ ভাল লাগিলে দেই। এনেকুৱাত যদি মাত এষাৰেই দিয়ে নহয়, নেখোৱাকৈও থাকিব পাৰি। সঁচাকৈ ছাৰ বাইদেউ বৰ ভাল। তেওঁলোকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ দেই ভগৱানৰ ওচৰত, সদায় ভালে ৰাখক। সকলো ধনী মানুহ একেই নহয়, সঁচাকৈ মই আজিহে বুজি পাইছোঁ। কালিৰ পৰা কিয় জানো মনটো ইমান ভাল লাগি থকা নাই। কালি মা দেউতাৰ কথা কেইটা শুনি পেলাই মনটো কিবা দুখেৰে ভৰি আছে। সঁচাকৈ মা দেউতাৰ বাবে আমি একোৱেই কৰি পোৱা নাই। তেওঁলোকে আমাৰ বাবে যিমান কৰিছে, তেওঁলোকৰ বাবে আমি একোৱেই কৰা নাই দেখোন। কাৰণো মন নাযায় সেনেকৈ কেক এটা কাটিবলৈ, সেনেকৈ জন্মদিনত মানুহক খুৱাবলৈ সকলোৰে মন থাকে। কিন্তু আমি দুখীয়া হোৱাৰ বাবে এইবোৰ কৰিব নোৱাৰোঁ, আমাৰ হাতত পইচা নাথাকে। মা অহা বছৰলৈ 50 বছৰত ভৰি দিব, সেইকাৰণে মাতো 50 বছৰত ভৰি দিবই। তেওঁলোকৰ দেখোন সেইদিনাখনি এনিভাৰ্চাৰীও পৰিছে। ঠিকেইতো, মাহঁতে চাগে পাহৰিলেই, মাৰ জন্মদিনৰ দিনাই তেওঁলোকৰ এনিভাৰ্চাৰী পৰিছে নহয়। অহা বছৰলৈ কিবা এটা কৰিব লাগিব। মানে কিনো কৰিম, টিউচন কৰি যিকেইটা পইচা পাওঁ সেইকেইটা দেখোন মোকেই নাতে।
হ'লেও তাৰ পৰা মই কিবা এটা ননাকৈ থাকি তাৰ পৰাই পইচা কেইটকামান জমা কৰিব লাগিব। আৰুনো মাজতে মা দুটাহে আছে, দুটাও নাই, এটাহে আছে। হ'ব, মই যেনে তেনে কিবা এটা মেনেজ কৰিব লাগিব। 4-5টা টিউশ্যন কৰোঁ নহয়, সেই তাৰ পৰাই কিবা এটা নহয় কিবা এটা থৈ গ'লেও কেইকেইটাকে আনি পেলাই মাহঁতক কটাব পাৰিম। তেতিয়া মনটো বৰ ভাল লাগিব। আৰু দেউতাই ঠিকেই কৈছে, আমাৰ ঘৰৰ ল'ৰা এটা হোৱা হ'লে ভাল আছিলে, কিন্তু ভগৱানে নিদিলে নহয়। মা দেউতাক দুজনী ছোৱালীয়েই দিলে। কিনো কৰিব দেউতা। হ'ব, আমিও দেখাই দিম আপোনালোকক যে ছোৱালী মানুহেও কিবা এটা কৰিব পাৰে। আজিলৈকে কিন্তু সেইষাৰ কথা মা দেউতাই কেতিয়াও আমাৰ মুখৰ আগত কোৱা নাই। কালি মাক চাগে মনটো ভাল লগাবলৈ দেউতাই তেনেকৈ কৈছে। ভণ্টিকো ক'ম তাই টিউশ্যনৰ পইচা কেইটকামান মোৰ হাতত জমা দি থ'বলৈ, যাতে অহা বছৰলৈ মা দেউতাৰ মাৰ বাৰ্থডে আৰু মা দেউতাৰ দুয়োজনৰ এনিভাৰ্চেৰীটো ডাঙৰকৈ পাতিব পাৰোঁ। তাকো একেটা তাৰিখতেই পৰিছে, এফালে মাৰ জন্মদিন আৰু আনফালে তেওঁলোকৰ এনিভাৰ্চেৰী। ঠিকেই আছে, দুইটাই উদযাপন কৰিব লাগিব। সৰু সুৰাকৈ কেক দুটাই আনিব লাগিব। ভণ্টিক বুজাই ক'ব লাগিব, তাই নহ'লে যিহে চিঞৰ বাখৰ লগাই দিব। এইটো কাম মাহঁতে গম নোপোৱাকৈ কৰিব লাগিব। হাৰি, চেণ্ডেলযোৰ বাৰু এতিয়াহে ছিগিবলৈ দেখেনে? কি পিন্ধি যাম এতিয়া বাৰু মই? পিন্ধিবলৈ চেণ্ডেল এযোৰ নাই, যি কি এযোৰ আছিলে সেইযোৰ ছিগিলে। গৈছোঁ, ৰ'ব। আইঅ, এই মানুহজনৰ পৰা মুঠতে উপায় নোহোৱা হৈছে মোৰ। দুখীয়াৰ দুখ এইবোৰেই মুঠতে। কিবা এটা নহয় কিবা এটা হ'বই। এযোৰ চেণ্ডেল আছিলে, মই বোলো যেনে তেনে চলাওচোন, নাই, চেণ্ডেলযোৰ ছিগি থাকিলে। এতিয়া এই ঠাণ্ডাখনত ভৰিকেইটা বৰ ঠাণ্ডাও লাগিছে। কি কৰোঁ বাৰু? নগ'লেও নহ'ব, যাবই লাগিব। সঁচা, ধনী মানুহৰ 3-4যোৰ ক'ৰ 10-15যোৰ থাকে। আমাৰ এযোৰেই। গাঁও হাটলৈও যাবা, ঘৰতো পিন্ধিবা, বিয়া বাৰুলৈও যাবা। চবতে মুঠতে এযোৰ দুখীয়া মানুহৰ। উপায় নাই মুঠতে, কিনো কৰিম আৰু। মানুহটোকনো কেনেকৈ কওঁ চেণ্ডেল এযোৰ আনি দিবলৈ? দেখিছোৱেই তেখেতৰ হাতত পইচা পাতি এটকাও নাই। হ'ব মুঠতে, আহি লওঁ তাৰ পাছত সেইযোৰকে চিলাই পেলাই যেনে তেনে পিন্ধিব লাগিব, নহ'লেতো উপায় নাই। এয়াই আৰু জীৱন আৰু। ডাঙৰ মাজনী, সৌ মাজনী, ছাগলী দুজনী আহিলে হেৰি বান্ধি থবি দেই, আকৌ কলৈকো যাবলৈ নিদিবি। হাঁহ কুকুৰা কেইটা বান্ধিবি আকৌ, নহ'লে চাবি। আৰু হেৰি অকণমান বাহিৰলৈ ওলাই মেলি মন কাণ কৰিবি ঘৰখন, ভিতৰতে সোমাই নাথাকিবি। আইঅ, সিহঁত সৰু ছোৱালী নহয়, সিহঁতে কৰিব নহয়, কেলেনো টেটু ফালিব লাগে? হেৰি, আপুনি বুজি নাপায় নহয় আপোনাৰ ছোৱালীকেইজনী কেনেকুৱা। কৈ থৈ নগ'লে একো কামেই নকৰে। কথা শুনা তেওঁ। আৰু চেণ্ডেলযোৰ কি হ'ল তোমাৰ? চেণ্ডেলযোৰ বৰ একেবাৰে হেৰি ডিপলিপ চেণ্ডেল আনি দিছিলে যে, ছিগি থাকিলে। ব'লক এতিয়া তেনেকৈয়ে যাওঁ, একো নহয়। আপুনি পিছে ফটা যে গেঞ্জিটো পিন্ধি লৈছে ভৈনীয়েকৰ ঘৰলৈ, এনেকৈ যাব নেকি? ৰাম, মানুহ দুনুহ একেবাৰে আপুনি হেৰি বেহুচ কৰি পেলাব দেই। যাওক, ভাল চোলা এটা পিন্ধি আহক। এই ফটা গেঞ্জিটো পিন্ধি যাবলৈ ওলাইছে। হ'ব ব'ল, পঠাই দিয়ে যাম, কোনেনো চাব? একেবাৰে ব'ল। জীৱনটো বাৰু এনেকৈয়ে যাব নেকি? ইমান দুখৰ মাজেৰে পাৰ হ'ব নেকি? সঁচাকৈ জীৱনৰ আধা বয়স যাবই দেখোন এতিয়া। ঘৰখনৰ বাবে একো এটাই কৰিব নোৱাৰিলো। মুঠতে পেটটোৰ কাৰণে চিন্তা কৰোঁতেনেই গ'ল। যোৱা ৰাতি বৰষুণ দিছিলে, সেয়া দেখোন আমাৰ ৰুমত পানীয়ে পৰিছে। তালৈও টিংপাত আনিব লাগে। উপায় নাই, মুঠতে কিমাননো কৰিম আৰু। শৰীৰটোও নটনা হৈ গৈছেগে। কালি সেয়া মানুহজনী চেণ্ডেলযোৰ ছিগিলে। তাইকো ভাল কাপোৰ এসাঁজ আনি দিব নোৱাৰো, চেণ্ডেল এযোৰ আনি দিব নোৱাৰো। এনেকুৱাই মানুহনে মই? কাম কৰিছো, পেটটোৰ কাৰণেহে কৰা যেন লাগিছে। ঘৰখনৰ বাদে একো এটা কৰিব পৰা নাই। সঁচাকৈ বহুত কিবা কিবি মনত আশা থাকে, সপোন থাকে, কিন্তু আমাৰ লেখীয়া দুখীয়া মানুহৰ বাবে বাৰু সেইবোৰ সপোন হৈয়ে ৰ'ব। আমাৰ সপোন কেতিয়াও সফল নহয়। আমি মুঠতে সপোন দেখা মানুহে, তাক আমি বাস্তৱত পৰিণত কৰিব নোৱাৰো। ঘৰটো এফালৰ পৰা জহি খহি আহিছে। কিনো কৰিম আৰু, দেউতা দিনৰে ঘৰ, কেলেনো বেয়া নহ'ব। ইফালে ছোৱালী কেইজনীকো উলিয়াই দিব লাগিব এইখন ঘৰৰ পৰা, সেইটোও ভাবিছো। সিহঁতৰ বিয়া দিলেতো সিহঁতৰ কিবা পদটো দিব লাগিব। মোৰ ভাবিলে যে কিবা গাটো বেয়া হৈ উঠে। সঁচাকৈ দেই, মানুহৰ জীৱনটো বৰ কষ্টকৰ, বৰ বেদনাদায়ক। জন্ম ল'লেও বিপদ, নল'লেও বিপদ।
মানুহৰ ৰূপত জন্ম লোৱাটোৱেই ভুল। কাম বন এখন নকৰিলেও খাবলৈ নহয়। হা? বাকী সেই খোৱা বোৱাতেই যায়। ঘৰৰ কাম এখনো কৰিবলৈ নোৱাৰি, বিশেষকৈ আমাৰ লেখীয়া দুখীয়া শ্ৰেণীবোৰৰ কাৰণে। হা? হেৰৌ ঘৰটো এবছৰমান ভাল কৰিবাহে, তাৰ পাছত দেখিবা আকৌ সেয়া জহি কহিয়ে যায়। ভালকৈ বনাবলৈও পইচা পাতি লাগে। হা? ঘৰ বনালে পেট নভৰে, পেট ভৰালে ঘৰ নহয়। কিনো কৰিম? দুখীয়া সদায় দুখীয়া হৈয়ে ৰম আৰু এনেকৈয়ে মৰিব লাগিব। এদিন দুদিনকৈ আমি মৃত্যু মুখলৈ গৈহে আছো। দুখীয়াৰ দুখ কেতিয়াও নুগুচে, কেতিয়াও নুগুচে। বাহিৰত কোনোবা গৃহস্থকে চিঞৰি আছে। কোন বা? কোননো? দৰ্জা খোলা আছে, সোমাই আহকচোন। আপোনালোক কোন? চিনি পোৱা নাই যে। তাকেইতো, আপোনালোকক আমাৰ গাঁৱত কোনোদিনেই দেখা নাই। আপোনালোক ক'ৰ পৰা আহিছে? আপোনালোকে আমাক চিনি নাপায়। আমি চহৰৰ পৰা আহিছোঁ। মানে আমি কথা এটাৰ কাৰণে আহিছোঁ। সেইদিনাখনি দত্ত ঘৰৰ বাৰ্থডেত আপোনালোকৰ ছোৱালী দুইজনীকে দেখিছিলোঁ, কিন্তু মোৰ ডাঙৰজনীক বৰ পচন্দ হ'ল। তেওঁ মানে ছোৱালীজনী দেখাত হাইলাক লখিমীয়েই পায় গোটেইজনী। একেবাৰে মানে কথা বতৰা চাল চলন মোৰ বৰ ভাল লাগিলে। মোৰ একমাত্ৰ ল'ৰাটোৰ কাৰণে আপোনালোকৰ ডাঙৰ ছোৱালীজনীক বিয়া পাতিব খোজোঁ। যদিহে আপোনালোক মানে মান্তি হয়। সেইদিনাখনি বাৰ্থডেত মানে ছোৱালীজনী মোৰ বৰ পচন্দ হ'ল। আৰু মানে মই তেতিয়া দত্তনীক সুধিলোঁ। দত্তনীয়ে মোক সকলো ক'লে আৰু আপোনালোকৰ ঘৰৰ এড্ৰেছো দি দিলে। সেইমতে মই আপোনালোকৰ ঘৰলৈ আহিছোঁ। আৰু আপোনালোকৰ কথা দত্তনীয়ে কৈছে, আৰু আপুনি যে দত্তনীৰ ঘৰত কাম কৰে সেইবোৰ কৈছে। সেইবিলাকৰ আমাৰ আপত্তি নাই। আপোনালোকৰ ছোৱালীজনী দিলেই হ'ল। আমি আপোনালোকৰ পৰা একো বিচৰা নাই নহয়। আৰু শুনক, ধনী দুখীয়াক লৈ আমি একো মানে এইবোৰ নাভাবোঁ। যদি আপোনালোকে সন্মতি দিয়ে, আপোনালোকৰ ডাঙৰ ছোৱালীজনীক মোৰ মৰমৰ বোৱাৰী কৰিব বিচাৰোঁ। এইবোৰ কেনেকৈ সম্ভৱ হ'ব? আপোনালোকে এইবোৰ কি কৈছে? আৰু আমাৰ কথা চাগে ছাৰ বাইদেউহঁতে কৈছেই, আৰু আমাৰ ঘৰ দুৱাৰ দেখিছেই। এনেকৈ মানে চাওক, আপোনালোকে ভয় নকৰিব। আমি আপোনাৰ ছোৱালীক বৰ মৰমেৰে ৰাখিম। তাই ৰাজৰাণীৰ দৰে থাকিব পাৰিব। আৰু আপোনালোকে এইবোৰ নাভাবিবচোন। মুঠতে আপোনালোকৰ ছোৱালীজনীক আমালৈ দিয়ক। আপুনি এইবোৰ সঁচাকৈ কৈছে নে আমি দুখীয়া গুণে আমাক ঠাট্টা কৰিছে? আৰে, কিয়নো তেনেকৈ ভাবিছে? মই যদি ধনী দুখীয়া বিচাৰ কৰিলোহেঁতেন, মই আপোনালোকৰ ঘৰলৈ কেতিয়াও নাহিলোহেঁতেন। আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক। ভগৱান আছে নহয়, ভগৱানক বিশ্বাস কৰে যদি আপোনালোকে এইবোৰ কথা মনলৈ নানিব। মই আপোনালোকৰ ছোৱালীজনীক কষ্ট দিবলৈ খোজা নাই। মাত্ৰ ছোৱালীজনী মোৰ বৰ পচন্দ হ'ল। সেইকাৰণেহে মানে মোৰ একমাত্ৰ ল'ৰাৰ লগত মোৰ একমাত্ৰ বোৱাৰী কৰিবলৈ আপোনালোকৰ ডাঙৰ ছোৱালীজনীক বিচাৰিছোঁ। সঁচাই যদি ভালেই লাগিছে। আমাৰ লেখীয়া দুখীয়া মানুহৰ ঘৰৰ পৰা কোনেনো ছোৱালী নিব? হ'ব দিয়ক, আপোনালোকে যদি পচন্দ কৰিছে, আমাৰ তাত ক'বলগীয়া একো নাথাকে। কিন্তু কোনো কিন্তু নাই। আপোনালোকে ভয় নকৰিব। আপোনালোকে এইবোৰ ভয় নকৰিব। আপোনাৰ ছোৱালী আমাৰ ঘৰত বহুত সুখত থাকিব। হ'ব তেতিয়াহ'লে দিয়ক, আপোনালোকে ইমান কৈছে যেতিয়া। ঠিক আছে, মই তাৰিখ চাৰিখ চাই মেলি আপোনালোকক জনাম। মুঠতে আপোনালোকে আপোনালোকৰ ছোৱালীজনীক দিলেই হ'ল। আৰু আপোনালোকৰ ইয়াত একো কৰিব নালাগে। আমাৰ ঘৰতে যি কৰিব লাগে সকলো কৰিম। এনেকৈ পাহি বিয়া হ'ল, আৰু পাহি যালৈ বিয়া হৈছে তেওঁলোকৰ ঘৰখন বহুত ধনী। এওঁলোকৰ ঘৰখন সঁচাকৈ বহুত ধনী, আৰু মানুহবোৰো ইমান ধনী ধনী মানুহ। আমাৰ আকৌ কইনা আহিলে সেই কইনাক মাত্ৰ চাদৰ এখনহে দিয়ে। ইয়াত যে সোণৰ বস্তু, ডায়মণ্ডৰ বস্তু, পইচা ইমানবোৰ দিছে, মই ভাবিয়েই বিচুতি। সেইকাৰণে মানুহবিলাকে কয় ধনী হ'লেই ভাল। সঁচাকৈ এইকেইদিনতে মই বুজি পাইছোঁ নহয়, কিমান যে কত বস্তু আনিছে, কিমান যে কত বস্তু কি কৰিছে। মই ঘৰৰ পৰা ফাৰ্নিচাৰ অনা নাই, একো আনিবলৈ দিয়া নাই। তেওঁলোকে লাজ পায় বুলি তেওঁলোকে সকলো আনি মেলি ড্ৰয়িং ৰুমত সজাই থৈছে। মানুহৰ আগত কৈছে এয়া বোৱাৰী আনিছে। ইমান এঘৰ ভাল মানুহ পাম বুলি মই ভবাই নাছিলোঁ।
তেওঁলোকৰ মানে মোৰ শহু শাহু বৰ ভাল আৰু এওঁ বৰ ভাল। তেওঁলোক বহুত মৰমীয়াল মানুহ। মোৰ মোৰ কপালখন সঁচাকৈ ভগৱানে ভালেই লিখিছে। কিন্তু মই এতিয়া মোৰ মা দেউতাকো চাব লাগিব। মাহঁতো বুঢ়া হৈ আহিছে, তেওঁলোককো চাব লাগিব মই। এওঁলোকৰ লগত কিবা এটা এওঁৰ লগত মই পাতিব লাগিব। এনেকৈ এদিন দুদিন কৰোঁতে কৰোঁতে 3 মাহ পাৰেই হৈ গ'ল। মা চাগে ধনী ঘৰলৈ বিয়া হৈ এইবিলাক সকলো পাহৰিলে। সেইদিনাখনি আঠমঙলাত আহোঁতেনো তাই একো এটা নক'লে দেখোন। মাৰ জন্মদিন, ইফালে দেউতা মা আকৌ এনিভাৰ্চাৰী সেই একেদিনাই পৰিছে। তাই দেখোন একো এটা নক'লে। মই এতিয়া অকলে অকলে কি কৰিম? তাই চাগে বেচেৰীয়ে নতুন এখন ঘৰ, নতুন মানুহৰ লগত চাগে সময় কটাওঁতেনেই দিনবোৰ গৈছে। আৰু তাই চাগে এইবোৰ ভাবিবলৈ সময় পোৱা নাই। মই আজি তাইলৈ ফোন এটা কৰি সুধিব লাগিব। নহ'লে কি কৰিম আকৌ? নাই, মই ফোন নকৰোঁ। আকৌ যদি ফোন কৰিলে তাই বেয়াও পাব পাৰে, কাৰণ আকৌ ভিনদেউ থাকিব আৰু ভিনদেউহঁতৰ ঘৰৰ মানুহখিনিও থাকিব। নাই, মই এইবোৰ একো কৰিবলৈ নাই। মোৰ সামৰ্থ্য অনুযায়ী যি পাৰোঁ মই তাকেই কৰিম। সেইটোৱেই হ'ব আৰু। এতিয়া মই কি কৰোঁ বাৰু? এওঁকো ক'ব নোৱাৰোঁ। আকৌ এওঁক কিবা এটা ক'লেই কিবা ভাবে। কি কৰা যায়? আৰু দেখোন মাত্ৰ মাজত 2টা দিনহে আছে। কি কৰোঁ? নাই, এওঁক কৈ চাব লাগিব। কি কয় বা? পাহি, কি হ'ল? মই তোমাক অথনিৰ পৰা ইমান মাতি আছোঁ, তুমি যে মাত এষাৰো দিয়া নাই। আৰু পাপা মায়েও তোমাক মাতি আছে, তুমি যে মাত এষাৰো দিয়া নাই। কিবা হ'ল নেকি? নাই মই কিবা কথা এটা চিন্তা কৰি আছিলোঁ। সেইকাৰণে চাগে শুনা নাপালোঁ। মা দেউতাই কিবা দৰকাৰত মাতিছিলে নেকি? নহয়, মই মাতি থকা দেখি তুমি মাত নিদিয়াত মা পাপাই মাতিছিলে আকৌ। কোৱাচোন, তুমি কি কথা চিন্তা কৰি আছা বা? অভি মানে মানে হাৰি পাহি, কি মানে কৰি আছা? কথাটো কি সেইটো কোৱা। কি মানে কৰি আছা হে? কথাটো হ'ল কাইলৈ পৰহিলে মাৰ জন্মদিন আৰু মা দেউতা দুইজনৰে এনিভাৰ্চাৰী সেই একেদিনাই পৰে। মই ভাবিছিলোঁ মা দেউতাক কিবা এটা দিব পৰা হ'লে ভাল আছিলে। কি জানানে, মাৰ বৰ ইচ্ছা আছে ডাঙৰ কেক এটা কাটিবলৈ। সেইবাবে মই ভাবিছিলোঁ যদি তুমি সন্মতি দিয়া, তেতিয়া মই মাৰ কাৰণে দেউতাৰ কাৰণে এটা কেক লৈ যাব বিচাৰোঁ। আৰে, এইটো কথাই ক'বলৈ ইমান দেৰি লাগেনে বাৰু? হা? ভালহে কথা, মা দেউতাই বহুত ভাল পাব। আৰু তুমি মোক আগতে কোৱা হ'লে মই কিবা এটা এৰেঞ্জ কৰিব পাৰিলোহেঁতেন। পাৰ্টি এটা, আমাৰ ইয়াত পাৰ্টি কৰিম আৰু মা দেউতাক মাতিম, ছাৰপ্ৰাইজ দিম। কিমান ভাল লাগিব। হ'ব, একো নাই, এতিয়াও কৰিব পাৰিম। তুমি মোক খালি কি কৰিব লাগে মোক ক'বা। নাই, ইমান ডাঙৰকৈ নেপাতো। মুঠতে মা আৰু দেউতাক এটা কেক দিলেই হ'ব। এটা জন্মদিনৰ কেক আৰু আনটো এনিভাৰ্চাৰী কেক। বাছ সিমানেই হ'ব আৰু। আৰে, সিমানেই হ'বনে? আৰু কিবা গিফ্ট চিফ্ট নিদিয়া নেকি? মা দেউতাৰ কিবা মনৰ আশা আছে যদি কোৱা আকৌ, পূৰণ কৰিব পাৰিম নহয়, কিয় নোৱাৰিম? যদি ধনী জোঁৱাইক থাকি যদি মা দেউতাৰ কিবা মনৰ ইচ্ছা যদি মই পূৰণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই কিহৰ জোঁৱাইকহে? কোৱা, কিবা আছে যদি কোৱা, মই সকলোখিনি এৰেঞ্জ কৰিম, তুমি চিন্তা নকৰিবা। মাৰ এযোৰ ভাল পাটৰ কাপোৰ পিন্ধিবলৈ মন, আৰু দেউতাই ভাল ব্লেজাৰ এটা, ভাল পেণ্ট এটা, চোলা পেণ্ট এযোৰ, তেনেকৈ চেণ্ডেল এযোৰ দেউতা মাক তেনেকৈ দিম বুলি ভাবিছোঁ। তেওঁলোকৰ সেইবোৰ অকণমান দামী দামী পিন্ধিবলৈ খুব ইচ্ছা আছিলে। জানানে, আমি দুখীয়া হৈ থাকোঁতেনে মা দেউতাই এইবোৰ প্ৰায়ে পাতে। আৰু মোৰ এতিয়া কি আৰু, মই এতিয়া ধনী ঘৰলৈ পৰিলোঁ। মা দেউতাৰ ইচ্ছাবোৰ অকণমান পূৰণ কৰিব বিচাৰোঁ। আৰু শুনাচোন, সেইদিনাখনি যে তোমালোকৰ ঘৰৰ সকলো মানুহে মোক পইচা পাতি দিছিলে, সেয়াও আছে। যদি সেয়া লাগে সেয়াই লৈ যাবা। মা দেউতালৈ কিবা কিবি কিনি দিবা। মই আকৌ ইয়াত চিনি নাপাওঁ নহয়। আৰে, সেইকেইটা পইচা তুমি থৈ দিয়া, তোমাক আশীৰ্বাদ স্বৰূপেহে দিছে। সেইকেইটা তুমি খৰচ কৰিব নালাগে। আৰু শুনা, মই অকলে নাযাওঁ বজাৰ কৰিবলৈ, তুমিও লগত যাব লাগিব। আৰু কি লাগে সকলোখিনি ল'বা। হ'ল নহয় এতিয়া? খোজ মন মাৰি নাথাকিবা। ব'লা, মোক চাহ একাপ দিয়াগৈ, মোৰ চাহ একাপৰ বৰ প্ৰয়োজন হৈছে। ঠিক আছে, থেংক ইউ মোৰ মনৰ কথাবোৰ বুজি পোৱাৰ বাবে।
আৰে হাকৰিজনী কথা কৈছে শুনাচোন, কিহৰ কাৰণে থেংক ইউ দিছা? হা, তোমাৰ মা দেউতা কি মোৰ মা দেউতা নহয় নেকি? তোমাৰ ঘৰখন কি মোৰ নিজৰ ঘৰ নহয় নেকি? তোমাৰেই ঘৰ নেকি? হ'ব দিয়া, সেইবোৰ কথা বাদ দিয়া, ব'লা এতিয়া। আৰু শুনা, আমাৰ মা পাপাকো ক'বা আকৌ, মা পাপাকো লগত লৈ যাম। হ'ব দিয়া। মই আৰু এটা কথা ভাবিছো, তুমি যদি বেয়া নোপোৱা মই কথাটো কওঁনে? কোৱাচোন, কি কথা ক'বা? মানে তোমালোকৰ মা আৰু পাপাই আজিলৈকে সোণৰ বস্তু এটা পিন্ধা দেখা নাই। যদি তুমি ইচ্ছা কৰা, তোমাৰ মাক সোণৰ ফুলি এযোৰ আৰু চেইন এডাল, দেউতাকো তেনেকৈ চেইন এডাল আৰু সোণৰ আঙুঠি এটা দিম নেকি? কি? তুমি আমাৰ মা দেউতাক সোণৰ বস্তু দিবা? সেইটো মা দেউতাৰ বৰ আশা আছিলে। হ'ব দিয়া, তুমি যদি দিবলৈ ইচ্ছা কৰিছা দিবা, কিন্তু পইচা বহুত নেযাব জানো? আগৰিজনী, হ'ব, তুমি সেইবোৰ চিন্তা কৰিব নালাগে। এনেকৈ পাহিক অভিয়ে সকলোখিনি বজাৰ কৰি দিলে আৰু পাহিয়ে মাক দেউতাকৰ ইচ্ছা পূৰণ কৰিবলৈ পাই বহুত সুখী। আৰু তাই মানে অভিক বহুতেই আশীৰ্বাদ দিছে আৰু মৰম কৰিছে। আৰু তেওঁলোক অভিৰ মাক দেউতাককো তেওঁ নিজৰ মাক দেউতাক বুলি ভাবি পেলাই কোনোদিনেই তেওঁ অৱহেলা কৰা নাই আৰু আগলৈও নকৰে। মাজনী, মিছাতে এইবোৰ কিয় কৰিব লাগে বাৰু? আৰু তই জোঁৱাইৰৰ পইচাকেইটা কিয় খৰচ কৰিব লাগে? মা, কিয়নো তেনেকৈ কৈছে? মই আপোনালোকৰ ল'ৰা নহয় জানো? যদি আপোনালোকৰ এটা ল'ৰা থাকিলেহেঁতেন এনেকৈ কৰিলেহেঁতেন। ময়ো এতিয়া আপোনালোকৰ ল'ৰাই দিয়কচোন। সেইবাবে আপোনালোকৰ এনিভাৰ্চাৰী, আপোনাৰ জন্মদিন, সেইবাবেতো এই ডাঙৰ কেকটো লৈ আহিছোঁ। মই 2টা আনিবলৈ কৈছিলোঁ, কিন্তু আপোনাৰ ছোৱালীয়েহে 2টা আনিবলৈ মানা কৰিলে। মিছাতে তোমালোকে এইবোৰ কৰিছা। কিয়নো নকৰা হলেও হয়? কাপোৰ কানি গহনা গাঁঠৰি এইবোৰ নিদিয়া হলেও হয়, কিয়নো এইবোৰ কৰিছা? দেউতা, হ'ব দিয়াচোন, কিয়নো তেনেকৈ কৈছা? তোমালোকক দিবলৈ কি মোৰ মন নাযায় নেকি? সেইবাবেইতো এইবোৰ কৰিছোঁ। হ'ব দিয়া, মই এতিয়া ধনী ঘৰলৈ বিয়া হৈছোঁ। মই তোমালোকৰ সুখে দুখে নাথাকিলে কোন থাকিব কোৱাচোন? তথাপিও আৰু মাজনী, একো নাই দিয়ক মা দেউতা, এইবোৰ জন্মদিন, এনিভাৰ্চাৰী এইবিলাক মানুহে পালন কৰিব লাগে। মানুহৰ জীৱন এটাই পায়। যদি এইবোৰ আমি একো নকৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব কওকচোন? এইবোৰ বাদ দিয়ক, এতিয়া কেকটো কাটক আৰু এটা ছাৰপ্ৰাইজ আপোনালোকৰ বাবে আছে। ব'লক, এতিয়া আমি সকলোখিনি মিলি পেলাই ফুৰিবলৈ যাওঁ। তোমালোকে ৰাতিপুৱাৰে পৰা যিমানখিনি বস্তু আমালৈ দি পঠাইছা, ইমানখিনি কিয় দিব লাগে? হা? হ'ব মা, এতিয়া কন্দা কথা কৰিব নালাগে। এতিয়া মুঠতে কেক কাটা। দেউতা, মা, তোমালোক দুইজনে কেক কাটা। ব'লা, তোমালোকৰ বাবে বেলেগ আৰু এটা ছাৰপ্ৰাইজ আছে। দুখো লাগিছে অ। তহঁত দুইজনীৰ আজিলৈকে জন্মদিন আমি পাতিয়েই নেপালো, আৰু আজি তই ধনী ঘৰলৈ বিয়া হৈ পেলাই মাৰৰ জন্মদিন, আমাৰ বিবাহ বাৰ্ষিকী পাতিছ। মনত ভালো লাগিছে, দুখো লাগিছে অ মাজনী। তাকেইতো, তই ইমানখিনি কৰিছ আমাৰ বাবে মাজনী, তোৰ বাবে আমি একোৱেই নকৰিলো। আৰে, কিয় তেনেকৈ কৈছা? তোমালোকে মোৰ বাবে কি কৰা নাছিলা কোৱাচোন? পঢ়ুৱাইছা, শুনোৱাইছা, খুৱাইছা, বোৱাইছা, ইমানখিনি কৰিছা। তোমালোকৰ জহতেইতো এইখন পৃথিৱী দেখিছোঁ। ইমান এটা ডাঙৰ কাম কৰিছা, আকৌ কৈছা তোমালোকে মোৰ বাবে একোৱেই কোৱা নাই। মই বেয়া পাইছোঁ। আৰু শুনা, চকু পানী মোহৰা, এইবিলাক মই ভাল নাপাওঁ। ইমান এটা ভাল দিনত এইবিলাক জানো কন্দা কটা কৰে? মা, দেউতা, এইবিলাক বন্ধ কৰাচোন। আৰু চোৱা, মই এতিয়া ভাল ঘৰলৈ পৰিছোঁ বাবে মই তোমালোকক নেচালে কোনে চাব কোৱাচোন? মা, তাই ঠিকেই কৈছে। আৰু শুনক, আপোনালোকৰ কিবা প্ৰয়োজন হ'লে মোক ক'ব, নিৰ্ভয়ে ক'ব। আপোনালোকে মোলৈ ভয় বা লাজ একো নকৰিব। আপোনালোকৰ নিজৰ ল'ৰা বুলি ভাবি মোক ক'ব। সঁচাকৈ আমি ভাগ্যৰ বলতে তোমাৰ দৰে এটা জোঁৱাই পাইছোঁ। সদায় ভালে থাকা, সদায় ভালে থাকা। তাকেইতো, দুখীয়া মানুহৰ এইবোৰ কপালতেই নাই। আজি ইমান দামী ড্ৰেছ পিন্ধিছো, মাৰো এযোৰ পাটৰ কাপোৰ, সোণৰ গহনা গাঁঠৰি পিন্ধিবলৈ পাইছে মাত্ৰ জোঁৱাই জহত। সঁচাকৈ দুখীয়াৰ মাৰৰ জন্মদিন ধনী জীয়েকে পাতি দিলে। তাতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে?